আসাম 15ৰ প্ৰতিগৰাকী দৰ্শকলৈ আন্তৰিক কৃতজ্ঞতা জনাই আজিৰ সাক্ষাৎকাৰ বিশেষ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমি প্ৰতিদিনে বিভিন্ন ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ আমাৰ ষ্টুডিঅ'লৈ। আজিৰ সাক্ষাৎকাৰ অকণমান ব্যতিক্ৰম সাক্ষাৎকাৰ। আজি এগৰাকী বিশিষ্ট শিল্পীক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। তেওঁ নাট্য জগতৰ লগতো জড়িত নহয়, সংগীত জগতৰ লগতো জড়িত নহয়, তেওঁ ওজাপালিৰ এগৰাকী বিশিষ্ট শিল্পী। আপোনালোক সকলোৱে জানে ওজাপালি অসমৰ লোককৃষ্টিৰ অন্যতম মেটমৰা ভণ্ডাৰ। আজিৰ সন্মানীয় অতিথি ওজাপালিৰ এগৰাকী বিশিষ্ট শিল্পী ভগীৰাম দাস ওৰফে ভগী ডাইনাপালি। আপোনাক আজিৰ ষ্টুডিঅ'লৈ আন্তৰিক অভিনন্দন জনাইছোঁ। নমস্কাৰ। আজিৰ ষ্টুডিঅ'ত আমাৰ উপস্থিত শিল্পীগৰাকী হ'ল ভগীৰাম দাস। জীৱনৰ প্ৰায় 60টা বছৰ ওজাপালিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ এই কৃষ্টিটোক আগবঢ়াই নিয়াত এক সবল ভূমিকা পালন কৰি আহিছে। এইগৰাকী শিল্পীক আজি তেওঁৰ মনৰ কথা জানিবলৈ বিচাৰিম, যিগৰাকী শিল্পী প্ৰচাৰ বিমুখ শিল্পী। আতৈ আপুনি যে ওজাপালিৰ জগতখনলৈ আহিলে, কেনেকৈ আহিল? প্ৰথমতে মই আহিলোঁ এখন মাৰে পূজা মনসা পূজা চাবলৈ যাওঁতে মাখিবাহাৰ তাৰিণী ডাইনাপালি তেওঁলোকৰ দলটোৰ মই ওজাপালি হিচাপে চাব যাই মনসা মন্দিৰৰ সন্মুখত বহি আছিলোঁ। হঠাতে মানে তেওঁ লক্ষ্য কৰি আছে মোৰ পিনে ডাইনাপালিজনে। যেতিয়া বহু ৰাতিলৈকে মই ওজাপালি চাই থাকোঁতে ৰাতি আৰু মই দ্বিতীয় শ্ব' আৰম্ভ কৰাত মই আৰু আহিলোঁ। কিন্তু মই দিনত মই যিখিনি সময়ত যিখিনি স্থানত বহি আছিলোঁ সেইখিনি স্থানত বহা মানুহ মোৰ কোনো নাই। কিন্তু মোৰ কাৰণে কিজানি ভগৱানে আসনখন থৈ দিছিল। সেই বেতৰ মূৰাটোত মই বহি থাকি গোটেই ৰাতিটো ওজাপালি চাই মই গুচি গ'লোঁ ঘৰত। তাৰপিছত দ্বিতীয় দিন মই এটা ৰিজাল্ট পালোঁ। তাৰিণী ডাইনাপালিৰ সম্পৰ্কীয় একজন হকাৰটোপত আছিল, পূব হকাৰটোপ, তেখেতৰ নাম দেৱেন ৰয়। তেখেতক কয়, দেৱেন কা এই এটা ক'লাকে লাগে ল'ৰা বহি আছিল মন্দিৰৰ ওচৰত, সেইজন ক'ৰ? তাৰপিছত তেওঁ মোক দ্বাৰাই মোৰ সুসন্ত্ৰটো পাই মোক বিচাৰ কৰি নি তেওঁৱে ক'লা যে তোমাৰ বিচাৰ লৈছিল এই ডাইনাপালিটোৱে। মই কৈছিলোঁ, তাৰপিছত কোৱাতে তেওঁ কি কৈছিল বুলি, সেই ল'ৰাজনক মই ওজাপালি শিকাম, গতিকে তুমি নামান সহযোগ কৰি। তাৰমানে আপুনি দৰ্শক হিচাপে যি মই দৰ্শক হিচাপে উপস্থিত আছিল তাত অভিভূত হৈছিল দলটো। দৰ্শকৰ তাৰপিছত আপোনাক তাৰ দলৰ সংগী হিচাপে ল'বলৈ ইচ্ছুক হৈছিল আৰু আপুনি সন্মতি জনাইছিল। সন্মতি হৈছে মোক বিচাৰ কৰে যে মোক বোলে শিকয়। তেতিয়া মই 6জন মানুহ মোৰ লগত লগ লৈ আৰম্ভ দিলোঁ। মই খোজকাঢ়ি মাখিবাহাৰলৈকে গৈছোঁ। তাৰে পৰা মই নিমন্ত্ৰণ কৰি আনি মই একেলগে 5 দিন থাকোঁ আৰু পদ পাতি মুখস্থ কৰাৰ কাৰণে তেওঁ কয় তুমি এইটো ভালকৈ মুখস্থ কৰা। মই আৰু 7 দিনৰ পাছত আহি আছোঁ। মই এই 7 দিনত মই অন্ততঃ 3-4 ঘণ্টা গাব পৰা মোৰ মানে নথি পত্ৰৰ মুখস্থ হৈয়ে গ'ল তৎক্ষণাতে। ইমান ইমাৰ্জেঞ্চি মই জোৰ দিছোঁ। কিজানি মোৰ ভাগ্যটো আছিল নেকি, ওজাপালি হোৱাৰ ভাগ্য। আপুনি প্ৰথমতে কি পালি হিচাপে নে কি হিচাপে? প্ৰথম মই ওজা হৈছিল। প্ৰথম ওজা মই। তাৰপিছত মই এনেকৈ ওজা হৈ অন্ততঃ 2 বছৰমান গালোঁ। বিশিষ্ট দৰ্শকবিলাকে কয় নহয় এই ওজাটো ভাল হৈছে, কিন্তু আৰু বেছি ভাল হ'ব ডাইনাপালি হ'লি, তেওঁ ফিটিঙৰ হৈ থওঁ। এনেকৈ তেতিয়া মই ডাইনাপালিত আগবাঢ়িলোঁ আৰু বেলেগ একজনক ওজা শিকালোঁ। এতিয়া শিকাই সেনেকৈ আগবাঢ়ি বৰ্তমান আজিলৈকে এনেকৈ আছোঁৱে। আপুনি অনুষ্ঠান কৰেনে নকৰে? এতিয়া অনুষ্ঠান সেনেকৈ মোৰ শৰীৰৰ অলপ অসুস্থ, এই কৰোণা বেজি লোৱাৰ পৰা সেইটো মোৰ বৰ বেছি সিমান গুৰুত্ব নাই আৰু। তথাপিতো মানুহৰ মানে আপত্তিত মাজে মাজে যাওঁ দল লৈ। আপুনি অকণমান দৰ্শক শ্ৰোতাৰ বাবে গাই দিয়কচোন আপোনাৰ ওজাৰ প্ৰকাশভংগীটো কেনেকুৱাকৈ। এতিয়া মই গাব লগা হ'লে মই আৰু বেছি নাগাম, তথাপিতো অলপ যিহেতু মই এতিয়া ওজাপালি শিকিছোঁ, তথাপিতো মই 2 ফাঁকি গাওঁ। আমি শুকনানী ওজাপালি যিহেতু আমি এই কথাটো মই সুধিব বিচাৰিছোঁ, শুকনানী আৰু ব্যাসৰ ওজা। আমাৰ ইয়াত ব্যাসৰ ওজাটোতকৈ শুকনানী ওজাটোৰ প্ৰাধান্য বেছি। আমাৰ এতিয়া প্ৰাধান্য বেছি। এই দুয়োটাৰ মাজত কি পাৰ্থক্য আপুনি দেখিবলৈ পাইছে? এতিয়া পাৰ্থক্য মানে শুকনানী ওজাপালিবিলাকৰ হ'ল দেৱ দেৱী আদি কৰি সকলোৰে তেওঁলোকে গায় আৰু উপাসনা কৰে আৰু দেৱ দেৱী কেনেকুৱাকৈ জন্ম হৈছিল তেওঁলোকে এনেকৈ গাবায়। কিন্তু
বিয়াখৰ ওজাপালি মই যিখিনি দেখিছোঁ তেওঁলোকে সেনেকৈ দেৱ দেৱীবিলাকৰ জন্ম কথা নাগায় তেওঁলোকে মহাভাৰতৰ বা দেখিছে মহাভাৰতৰে তেওঁলোকে গায় দুহতি তাল মাৰি দুহতি আগতে তাল মাৰি মাৰি গায় আমাৰ হ'ল শুকনানী ওজাপালি আমাৰ এখন হাতে দিয়ে আমাৰ এইটো এখন হাতে দিয়ে আমি এনেকৈ বাওঁ এনেকৈ এনেকৈ বাই থাকোঁ এইটো এতিয়া মই শুকনানী ওজাপালিৰ মই শুকনানী পদ শুকবীৰ নাৰায়ণৰ অলপ মই গাওঁ বাৰু পদ্মাই বোলে শুনা কালি আমাৰো তৰ আমাৰো হতৰে ডংসিয়া দিয়া চান্দৰ কুমাৰ বোলে নভা দেৱী কালি বোলে শুনা মাৰে উত্তৰ শুনি আছো চন্দই বান্ধে লোহাৰ মেৰ ঘৰে বোলে মনসা দেৱী চৌদিকে প্ৰহৰী তাত ৰাখিছে যতনে কি কৰিতে পাৰে আমাৰ নাগৰ পৰা নে বোলে মনসা দেৱী আপুনি সুন্দৰকৈ গাইছে ইয়াৰ অকণমান অৰ্থখিনি ভাঙনি কৰি দিয়ক এতিয়া পদ্মাৱতী একদিন বৰ দুখ কৰি কালিন্দক মাতি আনি হে বাপা মই চান্দু সদাগৰৰ লগত মই বৰ অপমানিত হৈ আছোঁ যেতিয়া মই জালু মালু ঘৰত পূজা খাই থাকোঁ তেওঁ চুপি চুপি যাই মোৰ কঁকালত মানে কোবাই দিয়ে মই সেই অপমান পাই দেৱতা হৈ যে মই তেওঁৰ প্ৰতিশোধ লোৱাৰ কাৰণে কত যত্ন কৰিলোঁ মই 14 ডিঙা সাগৰত ডুবালোঁ মোক দেৱতা বুলি মানে যদি মানক ইমান মই কষ্ট দিলোঁ তথাপিতো তেওঁ মোক কষ্ট সহ্য কৰে কিন্তু মোক দেৱতা বুলি স্বীকৃতি নিদিয়ে আপুনি যিহেতু ওজাপালিৰ লগত দানাপালিও আছিল আপুনিতো দানাপালি হিচাপে জনপ্ৰিয় দানাপালি কেতিয়াবা ওজা অনুষ্ঠানৰ মাজত খুহুতীয়া কথা কৈ দৰ্শকক আমোদ দিয়ে আজি আমাৰ শ্ৰোতা দৰ্শকক আপুনি অকণমান আমোদ দিবনে এতিয়া খুহুতীয়া কথা মাজতে কৈ অলপ হাই উৰুলি হ'লি তেতিয়া মাত দি কওঁ ৰ'বা গণ্ডগোল নকৰবা এটা প্ৰশ্ন কওঁ মানুহক কেনেধৰণে কেনেকৈ বস্তু খোজ মানে আদায় কৰিব লাগে এই এটা মই এটা ইতিহাস কওঁ যে এটা শ্লোকত কয় যে ভাই অহুৰ ভাই মলমঠ ঘূৰিলে একো লাভ নাই যদি ভাঙি কওঁ মই সকামটোৱে হৈ তেতিয়া তিৰোতাজনে কয় কোনো চিন্তা নাই তেওঁ যে কোৱা এওঁ এতিয়া কৈছে যে আহিছিলোঁ মই কাজে নকওঁ তোমাক লাজে সকামটো আছে তোমাৰ লগত মোৰ দুই চেপাৰ মাজে যদি আগবাঢ় দিয়া মোৰ সন্মানটো বাচে তেতিয়া তিৰোতাজনে কয় কোনো চিন্তা নাই মই দিনটোত 3জনক মোৰ দিহতে যায় তোমাৰ কাৰণে কোনো অভাৱ নাই অৰ্থটো ভাঙনি অৰ্থটো ভাঙনি হ'ল এটি যে ডাঙৰ ভাই আৰু সৰু ভাই দুইজন তে সৰু ভাইটোৰ লগত ডাঙৰ ভাইজনী বিৰাট মিল কিন্তু ভাই বোৱাৰীৰ লগত মানে সিমান ভাল নহয় এদিনাখন তেওঁ গাখীৰ আনাৰ কাৰণে যায় কাঠিৰ বাৰান্দাই ঘূৰি আছে ঘূৰি থাকোঁতে তেতিয়া সেই ভাই বোৱাৰীকে দেখা পাই মাত দিছে যে ভাই এনেকৈ ঘূৰি ফুৰি লাভ নাই মোৰ ওচৰত কিবা যদি ভাঙি কোৱা সকামত আহিছে যদি কিজানি হয়ে তেতিয়া তেওঁ কৈছে আহিছিলোঁ মই কাজে মই এটা কাজত আহিছিলোঁ কৰ্মৰ কাৰণে আহিছিলোঁ নকওঁ তোমাক লাজে মোৰ লাজ লাগে সকামটো আছে তোমাৰ লগত মোৰ দুই চেপাৰ মাজে অৰ্থাৎ কাইটুৰিৰ তলত এই দুই চেপা কয় তাতে মানে গিলাচটো লৈ গৈছে অলপ গাখীৰ আনিব তেওঁ কৈছোঁ মোৰ এই সকামটো আছে দুই চেপাৰ মাজে দেখে দি গিলাচটো যদি আজি দিয়া মোৰ সন্মান বাচে মোৰ শহুৰ আহিছে অলপ লাল চাহ দিয়াত কৰি গাখীৰ দিলে মই চাহ দি দিব পাৰিলি সন্মানটো বাচে তেতিয়া তিৰোতাজনে অৰ্থাৎ ভাই বৈৰাকে কয় কোনো চিন্তা নাই দিনটোত মোৰ 3জনক দিওঁতে যায় অৰ্থাৎ তেওঁ লগত পাৰ্টনাৰ হিচাপে 3জনে গাখীৰ 3বাৰ নিয়ে থাকে 3 ঘণ্টা গতিকে এতিয়া মোৰ অলপ আছে তোমাক দিম তেতিয়া গাখীৰখিনি দি লৈ যায় তেওঁ সন্মান ৰক্ষা কৰে তাৰমানে খুহুতীয়াৰ কথাৰ মাজেৰে আপোনালোকে এটা মেছেজ দিয়ে এই মেছেজ দিওঁ আমি এনেধৰণকৈ কওঁ তেতিয়া যে এনেধৰণে কিছুমান বস্তু খুজিব লাগে ডাইৰেক্ট
হয়তো থাকলেও নেদব পাৰে গতিকে এনেকৈ টেষ্ট আদায় কৰিব লাগিব কাৰণ ভাই বোৱাৰীক আগতে সন্মান কৰাটো যথেষ্ট সন্মান আছিল যথেষ্ট সন্মান পাছত আজিকালি আৰু সেইবিলাক আৰু সেনে যুগ ধৰ্মৰ কিছুমান আজিকালিতো ভাই বোৱাৰীবিলাকে ভাই সৰুত কান্ধত উঠাই হৈছে এই যুগই কৰি নিছে এইটো এইভাৱে দায় কোনো নাই এইটো যুগ ধৰ্ম বুলিও ক'ব পাৰি আচ্ছা আপোনাক এইখিনিতে সুধিব বিচাৰিছোঁ আপুনিতো প্ৰায় ৬০টা দশক ওজাপালিৰ লগত জড়িত হৈ থাকিল কিন্তু আগৰ যিটো ওজাপালিৰ জনপ্ৰিয়তা আজিৰ সময়ৰ প্ৰেক্ষাপটত কিন্তু এই জনপ্ৰিয়তা কিছু হ্ৰাস পোৱা যেন অনুমান হয় এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা এতিয়া অৱশ্যে হয় এইটো হ্ৰাস হৈ গৈছে বিশেষত মোৰ বিবেচনা মতে ইও এটা পৰম্পৰা পৰা আহি 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 মাজতে এটা উপচক্ৰ আহিল যেনে এতিয়া সেই স্তৰ নাই সেই ওজাপালি চোৱা সেই দৰ্শকবিলাক ঢুকাল গোটেইবিলাক এতিয়া নতুন চামে টিভিত বিভিন্ন দেখা পায় মোবাইলত বিভিন্ন দেখা পায় এইবিলাক চাই ওজাপালি এনেকৈ বহি চাওঁ ধৈৰ্যই নাই ৰুচিৰ পৰিৱৰ্তন হৈছে আগৰ পৰিৱৰ্তন হৈছে বহুত পৰিৱৰ্তন হৈছে আপুনিতো এতিয়া অসম চৰকাৰৰ এগৰাকী শিল্পী পেঞ্চনাৰো ইতিমধ্যে আপুনি আমি জনাত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰিছে এগৰাকী ওজাপালি হিচাপে হয়নে কথাটো হয় হয় এই ক্ষেত্ৰত আপোনাক আগবঢ়াই নিয়াত এই পেঞ্চনৰ ক্ষেত্ৰত আপুনি কেনেকৈ এই সুবিধাটো পাইছিল এইকাৰণে সুধিব বিচাৰিছোঁ বহুত শিল্পী আছে প্ৰকৃতাৰ্থত শিল্পী কিন্তু শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে আপুনি কেনেকৈ কি প্ৰচেছত গৈছিল অকণমান যদি দৰ্শক জনায় তেওঁলোকেও যিসকল শিল্পীয়ে শিল্পী পেঞ্চন পোৱা নাই তেওঁলোকে এই সুবিধা লোৱাৰ ক্ষেত্ৰত সহযোগ কৰিব পাৰিব মই মোৰ অলপ দীঘলীয়া হ'ব সাধাৰণ এতিয়া মই প্ৰথম যোগাযোগ কৰিলোঁ মই এই অনলাইনৰ দি মই ফৰ্মখন বাহিৰ কৰিলোঁ ফৰ্মখন ফিল আপ কৰি উঠি একজন বিশিষ্ট মানুহক মই আলোচনা কৰিলোঁ সেইজন হ'ল ৰঞ্জিত চালৈ তেওঁ মোক কোৱাতে যে চিন্তা কৰিব নালাগে তুমি এই এনেকৈ দৰখাস্ত দিয়া আমাৰ কেবিনেট মন্ত্ৰীক লগিন এনেকৈ এখন লেখা মই এনেকৈ তেওঁৰ পৰামৰ্শ মতে দৰখাস্ত লিখি এনেকৈ মন্ত্ৰী মহোদয়ক দিয়াৰ কাৰণে মই খুব চেষ্টা কৰিলোঁ এইবিলাক মই অনলাইন কৰি অনলাইনৰ কপিসহ তেখেতৰ লগত পৰামৰ্শ হৈ তেওঁ আৰু ক'লে কি বোলে বেছ ঠিক আছে আৰু একজনক মই দেখাই দিওঁ সেইজনৰ কৃষ্ণ ৰয় তেখেতক তাতে মই দৰ্শন হ'লোঁ হৈ তেওঁক গোটেই নথি পত্ৰবিলাক দেখালোঁ তেখেতেও ক'লাক অঁ মই এইবিলাক পালোঁ ঠিকে আছে বাৰু হ'ব মই এটা উপায় দিওঁ আৰু কি তেওঁ ক'লে যে ফিঙুৱাগড়ত তাতে এখন মিটিং হ'ব এইটো কোচ ৰাজবংশী সম্প্ৰদায়ৰ বৰ ডাঙৰ মিটিং হ'ব সেই মিটিঙত তেওঁ মিনিষ্টাৰ আহিব বিভিন্ন লোক আহিব তাতে দৰখাস্তখন দি দিব সেনে মৰ্মে তেওঁ উপদেশ দিলাক সেই মৰ্মে যাই মই এই উপদেশক লক্ষ্য কৰি যাই যে সেই মিটিঙত মই হাজিৰ হ'লোঁ সেই মিটিং ভংগ হোৱাৰ আগমুহূৰ্তত মান্যবৰ ছাৰে যেতিয়া নেকি তেওঁ ভাষণ দিয়াৰ পিছত এৰাৰ লগে লগে মই আগেদি যাই তেওঁৰ ওচৰত মই দিলোঁ তেওঁ মোৰ মুখৰ দিশে চাই কৈছে আপুনিতো কেতিয়াবাই পাব লগা মানুহ কিয় পাওঁ নাই কি কথা নাজানো দেই তথাপিতো চাওঁ কিমান পাৰোঁ যত্ন কৰি এনে বুলি মোক এটা সান্তনা দিলা যে এতিয়া বৰ্তমান যাই মই এতিয়া তেওঁলোকে গোটেইকেইজনে আশীৰ্বাদতে মই বৰ্তমান এনেকৈ আগবাঢ়ি এতিয়া বৰ্তমান মোৰ ওচৰলৈ চৰকাৰৰ ফালৰ পৰা নথি পত্ৰ আহিছে এতিয়া লাহে প্ৰকৃতাৰ্থত এগৰাকী শিল্পী আৰু আপুনি শিল্পী পেঞ্চন পোৱাৰ কাৰণে যোগ্যজনক সন্মান দিয়াৰ কাৰণে আমিও গৌৰৱান্বিত এতিয়া কথা হ'ল আপুনিতো সৰুৰে পৰাই ওজাপালিৰ লগত জড়িত আপোনাৰ ব্যক্তিগত জীৱন সম্পৰ্কে অকণমান জানিব বিচাৰিছোঁ আপুনি নিশ্চয় সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা নাই আপোনাৰ পিতৃ কি আছিল কেনেকুৱা পৰিৱেশত আপুনি ডাঙৰ দীঘল হৈছিল মোৰ পিতৃ আছিল ৰামেশ্বৰ দাস আইৰ নাম আছিল ৰঙেশ্বৰী দাস একেবাৰে গৰীব পৰিয়াল আমাৰ ভূই মাটি প্ৰায় নায়েই অলপ আছিল আমি একেবাৰে শিশু অৱস্থা নাজানো সেই অৱস্থাত গোটেই বিক্ৰী গ'ল আমাক পোহপাল দিয়াৰ কাৰণে এতিয়া মোৰ অৱস্থা বৰ্তমানো পানীত নচৰা অৱস্থা এতিয়া মানুহ এজন মোৰ ওচৰলৈ গ'লে বহাৰ কাৰণে স্থান নাই মই বাহিৰত বেলেগ মানুহৰ লগত বহিবা মোৰ লাজ সন্মান গোটেই মই তেওঁলোকৰ কাঠিত বহিব লাগিল মোৰ ঘৰত বহিব লাগে মোৰ জাগা নাই
আজিও কৰ্তৃপক্ষৰ ভিতৰত যদি যাই মোক তদন্ত কৰে মোৰ একেবাৰে অষ্টম দৰিদ্ৰৰ সীমাৰেখাৰ তলত বৰ্তমানো পৰি আছোঁ। তথাপি আপুনি সামান্য সকাহ পাইছে শিল্পী পেঞ্চন। কিন্তু এই পেঞ্চনটোৰ কাৰণে বোধ হয় ভগৱানে নামান মানে সকাহ দিয়েই নেকি, এই এটা মই মানে মনস্থ কৰি আছোঁ, কামনা কৰি আছোঁ। আৰু মই অন্তৰেদি যিবিলাকে মোৰ প্ৰতি সহানুভূতি হৈছে তেওঁলোকৰ সেইবিলাকৰ মই অন্তৰ ভৰি মই আশীৰ্বাদ কৰি আছোঁ, ভগৱানে সৰ্বসন্মতিক্ৰমে তেওঁলোকক সৰ্বসংকটৰ পৰা ৰক্ষা কৰক। অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ বাহিৰেও আপুনি কিবা পুৰস্কাৰ লাভ কৰিছেনে? অনুষ্ঠান প্ৰতিষ্ঠানে আপোনাক পুৰস্কৃত কৰিছেনে? অনুষ্ঠানবিলাকৰ সেনেকৈ ৰাইজৰ ফালৰ পৰা অলপ দেই, এনেকৈ অলপ ভাল পালি দেই এনেকৈ কিছু। তাৰপিছত আৰু অনুষ্ঠানবিলাকত সম্বৰ্ধনাত বহুত দিছে মোক, এনেকৈ মানপত্ৰ বহুত দিছে, শৰাই আদি কৰি বহুত দিছে, এনেকৈ পাইছোঁ। আৰু একবাৰ আমি এই শ্যামা পূজাত গাঁৱতে আমাৰ মন্ত্ৰী মহোদয়েও আমাৰ দলটোক দেখা পাই 1000 টকা মানে পুৰস্কাৰ স্বৰূপে দি গৈছে ৰাইজৰ কাৰণে, এইও এটা পালোঁ আমি। এতিয়া নৱপ্ৰজন্ম যিসকল নতুন, এতিয়াতো ওজাপালি নতুন প্ৰজন্মই শিকাটো কিছু মানে সমস্যা দেখা দিছে। এতিয়া সমস্যা দেখা দিছে, নতুন প্ৰজন্মই নিশিকে, 2-4টা দল এতিয়াও সজীৱ হৈ আছে। আপুনি নৱপ্ৰজন্মক কি আহ্বান জনাব ওজাপালি কৃষ্টি জীয়াই ৰখাৰ ক্ষেত্ৰত? এতিয়া মোৰ ওচৰলৈকে যদি আহে কাবাই অন্তৰৰ হাউচ কৰি বা শ্ৰদ্ধা কৰি যে আমি এনেকৈ ওজাপালি শিকিব খোজোঁ, আমাক অলপমান নেদে কিয়, যদি নিজা মটৰ এনেকৈ আহি ধৰে মই পাৰিব মই আগবঢ়াই নিয়াৰ কাৰণে মই যত্ন হৈ আছোঁ, কিন্তু কোনো ল'ৰা আগবাঢ়ি নাহে। আৰু এইটো আগবাঢ়ি অহা মোৰ ভাৱ এটা নহয় চমকি, কাৰণ ই এটা সাধনা লাগিব। সাধনাৰ ফলেদি যাৰ সাধনাত আছে সেইবিলাক আপুনি ধৰা দিব, ইচ্ছা শক্তিও লাগিব, ইচ্ছা শক্তি লাগিব। এইটো শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, আজিৰ আমাৰ সাক্ষাৎকাৰৰ বিশেষ অতিথি আছিল ওজাপালিৰ এগৰাকী বিশিষ্ট শিল্পী ভগীৰাম দাস ওৰফে ভগী দাইনাপালি, এগৰাকী প্ৰচাৰ বিমুখ শিল্পী। মই আজি তেওঁক আমাৰ সাক্ষাৎকাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ঘৰলৈ গৈছিলোঁ আৰু দুখ আৰু পৰিতাপৰ বিষয় এক জৰাজীৰ্ণ পৰিৱেশত তেওঁ জীৱন যাপন কৰিছে। মই খুব দুখ অনুভৱ কৰিছোঁ এইগৰাকী শিল্পী, যি শিল্পীগৰাকীয়ে গোটেই জীৱন হাস্যৰসেৰে সমগ্ৰ ৰাইজক আপ্লুত কৰিছিল, তেওঁৰ কিন্তু আজি হাঁহি হাঁহি চকু লুটুকি আছে। আচলতে শিল্পীৰ এয়া এক দুৰাৱস্থা। তাৰ মাজতো কৃষ্টিক জীয়াই ৰখাৰ আপ্ৰাণ প্ৰয়াস ভগীৰাম দাসৰ। তেখেতৰ এই আপ্ৰাণ প্ৰয়াসক আমি শ্ৰদ্ধা আৰু স্বাগতম জনাইছোঁ আৰু তেওঁৰ ওজাপালি অনুষ্ঠানেৰে আজিৰ এই সাক্ষাৎকাৰ বিশেষ অনুষ্ঠান সামৰণি মাৰিব বিচাৰিছোঁ। ককা, আপুনি অকণমান আৰু গাই আজি অনুষ্ঠান সামৰণি মাৰিব, অকণমান গাই দিয়ক আপুনি। নমো নাৰায়ণ আদি নিৰঞ্জন, নমো নাৰায়ণ আদি নিৰঞ্জন, দশ ৰূপে দশ অৱতাৰ, নমো নাৰায়ণ আদি নিৰঞ্জন, প্ৰভু শ্যাম কলে বৰ অতি মনোহৰ, নৱ জলধৰহনে দেখিলে গগনে ঋষি মুনি গণে, প্ৰণাম কৰোঁ দেৱৰে চৰণে, নমো নাৰায়ণ আদি নিৰঞ্জন, সমস্ত জগত সৃষ্টি স্থিতি অন্ত, সমস্তৰ আদি হেতু নাজানো মিনতি প্ৰভু লক্ষীপতি, দিয়া উদ্ধাৰৰ হেতু নমো নাৰায়ণ আদি নিৰঞ্জন, দিয়া উদ্ধাৰৰ হেতু। ধন্যবাদ জনাইছোঁ সংগীসকললৈ।